हादोर नाङैनो बिसायख'थिनि बारा गोगोमै बारदोंसै। बे बिथिङाव खुंथाय गोहोआव थानाय राजखान्थियारि हानजाजों लोगोसे बेरेखा हानजाफोराबो फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामनाया नोजोर बोथाव जादों। आसाम आरो बिटिआर हालामावबो बिसायख'थिनि फोसावदिंनाया गोख्रोंनिफ्राय गोख्रों जादों। बेबादिनो हाजोआरि जिल्ला कार्बि आंलंआवबो बिजेपि हानजाया गावसोरनि बिजाथिखौ देरहाहोनो गोख्रोङै फोसावदिंनाय खालामदों। दिनै कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां बिथाङा जिल्ला सिंनि हावराघाटनि बेलगुरि गामिनि गेवलां गेलेग्रा फोथार आरो बकलियाघाट जौसिन गेजेरारि फरायसालिनि गेलेग्रा फोथाराव डिफु लकसभा बियाबनि बिजेपिनि बिजाथि अमर सिंह टिस'नि जानानै बिसायख'थियारि फोसावदिंनाय मेलाव बाहागो लायो। बिसायख'थियारि फोसावदिंनाय बे मेलाव कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहांजों लोगोसे हावराघाट बिधानसभा बियाबनि एमएलए दरसिं रंहां, डिफु लकसभा बियाबनि बिजेपिनि बिजाथि अमर सिंह टिस', एमपि हरेन सिंह बे, डिफु बिधानसभा बियाबनि एमएलए बिद्या सिंह इंलें आरो बिजेपि हानजानि गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। मख'जाथाव बाथ्रादि दिनैनि बे मेलनि गेजेरजों गुबुन गुबुन राजखान्थियारि हानजानि माखासे मावथि सोद्रोमाफोरा बिजेपि हानजायाव जयेन जानायखौ बरायनानै लायो। কংগ্রেসে পাইছে মাত্র 4079। গতিকে এবাৰ ৰাজ্যে সংকল্প লৈছে, মানুহবিলাক যিটো ওলাই আহিছে, ইয়াত 20,000কৈ অধিক অমৰ সিং টিছ' বিপুল ভোট জয়যুক্ত কৰিব আৰু তৃতীয়বাৰ কাৰণে নৰেন্দ্ৰ মোদী আশীৰ্বাদ দিবৰ কাৰণে প্ৰত্যেক সমষ্টি মই গৈ আহিছোঁ, যিটো ৰাজ্যে ওলাই আহিছে। যোৱাবাৰ মই ভাবিছোঁ 3 লাখমান ওপৰত অমৰ সিং টিছ' খালি জিকা পৰাজিত হ'ব, কিন্তু যিটো দেখিছে দিনে দিনে মানুহে ওলাই আহিছে, যোগদান কৰি আছে, যাতে নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত অমৰ সিং টিছ' ৰাজ্যক এবাৰ উপহাৰ দিব। কাৰ্বি আংলঙৰ ডিমাচা লগ লাগি প্ৰায় 4 লাখকৈ অধিকহে লিড ল'ব। ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত কাৰ্বি আংলঙত স্থায়ী শান্তি হৈছে। সকলো জাতি জনগোষ্ঠীৰ লগত এটা মিলন এটা দেখা পাইছে। আমি ডেভেলপমেণ্টৰ কামবিলাকৰ লাহে লাহে আগবাঢ়ি গৈ আছোঁ। আপোনালোকে জানে হাৰৱা তিনিআলিটো হামৰেলৈকে অহম মালাৰ জৰিয়তে 2 লাইনৰ ৰাস্তা 922 crores 922 কোটি টকা অহম মালাৰ জৰিয়তে এই আঁচনিটো আনিছে। একলব্য স্কুল হৈ গ'ল, ক্লাছ চলি আছে। এতিয়া হাৰঘাট মোক কৈছে, ইয়াত ভাস্কৰ সন্দিকৈ ডাঙৰীয়া প্ৰাক্তন অধ্যক্ষ আৰু লগতে ইয়াত স্থানীয় ৰাইজে মোক কৈছে, আমাৰ ইয়াত ডাঙৰ এটা অপেন হল লাগে বুলি কৈছে, যে কষ্ট হয়, ইয়াত জেগাত শেষ হয় বুলি কৈছে, ইয়াত সভা হৈ থাকে। আমাৰ চিফ মিনিষ্টাৰ ইয়াত আহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে মই অনুৰোধ কৰিম যে 26 তাৰিখে আপোনালোকৰ ভোটটো পদুম ফুলৰ চিনত ভোট দি অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰক। সেইটো কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব। কংগ্ৰেছৰ এজন মহান নেতা কাৰ্বি আংলঙত, তেওঁৰ পুত্ৰ চাৰ্জেণ্টি ভাৰতীয় জনতা পাৰ্টীত ইতিমধ্যে যোগদান কৰি ভাৰতীয় জনতা পাৰ্টি হয় তেওঁ ভালকৈ কাম কৰি আছে, নিষ্ঠাৰে কাম কৰিছে। আজি এই সভাটো উপস্থিত আছে চাৰ্জেণ্টি ডাঙৰীয়া। আপোনালোকে জানে চাৰ্জেণ্টি কেইদিনমান আগতে আমাৰ কাৰ্বি আংলঙৰে কংগ্ৰেছৰ নেতা, জ্যেষ্ঠ নেতা, তেওঁ ইন্দিৰা গান্ধীৰ দিনৰ পৰাই একেলগে পাৰ্লিয়ামেণ্টত আছিলে। কোন সেই মানুহজন? প্ৰাক্তন সাংসদ বীৰেন সিং ডাঙৰীয়া। তেওঁৰ ল'ৰা ক্লেংডুনিংটি বিধায়ক, প্ৰাক্তন বিধায়ক, বোকাজানৰ পৰা বিধায়ক আছিলে। ক্লেংডুনিংটিও আমাৰ বিজেপি দলতে চামিল হ'ল। আমি সকলোৱে জানো চামসিং হানছে তেওঁৰ পুত্ৰ ইয়াতে আছিল, এলচিডি মিনিষ্টাৰ আছিলে তেতিয়া, পাৱাৰফুল মিনিষ্টাৰ। তেওঁৰ ল'ৰা কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হ'ল।
आवतो नाही कोण আছে काँग्रेस भ्रष्टाचार मुक्त भूख मुक्त भय मुक्त प्रदूषण मुक्त सन्त्रास मुक्त আমি অত্যাচার অনাচার ব্যভিচার দুরাচার ভ্রষ্টাচার মুক্ত এটা আমি সমাজ গঢ়ি তুলিব বিচাৰোঁ বন্ধুসকল আহক এই 26 তাৰিখৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক আমি বিপুল ভোটত জয় লাভ কৰিবৰ কাৰণে ভাৰত দেশৰ কানেক্টিভিটি যেহেতু আমি সদায় কওঁ আমাৰ এটা কানেক্টিভিটি লাগে কমিউনিকেশ্যন লাগে লিংক লাগে আগতে এয়াৰপোৰ্ট भारत देखत आसिल मात्र 74 2014 আগতে 74 কিন্তু 2014 পিছত 2024 10 বছৰত আমি 74 যোগ কৰিছো এতিয়া এয়াৰপোৰ্ট হৈ গল 148 টা गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि